বাপা আছো মই আছো দে কি করবি আর কিবা মই কিবা পাম বুলি বাপা আছো তোনার কি মই নপি দে বাপা কি সরে আছে ভৰি এখন অলপ পচাত হেৰি মানে কি করবি আর কাম করবে নৰো আর মই এনেকে আর যোনি যি দে তাকে লইবা আছো আর আপনার তাকে এই তোরা এই স্যারখান আনি দিছুন বাপা এফলে দিয়ে বাপা ছায়াত দি ছায়াত দি বাপা অলপমান হ'ব দে বা সেইখানি নিজে ল'ব নৰা জেকেট পিন্ধি আছে দেখোন জেকেট বাপা দিছি ঘৰে দিছি এতিয়া আছো আৰু তোনাৰ তাতে কি পাৰা 100-200 টকা যি পাৰা দি হয় সেই আৰু চাউল লোৱা নাই বাপা চাউলে দাঙবা নোৱাৰো মই চাউল লোৱা নাই কতকে যতগিলা দাঙবা নিজৰ গাটোৱে টানিব নোৱাৰো এতিয়া চাউল লোৱাৰ কেনেকে লওঁ পইচা কাই লৈছে আৰু কাম চাম কৰাটোত নাই আৰু কাম চাম কৰিব নোৱাৰা হেৰি টাকাণ্ডাল জ্বলিছে কি হৈছে তাৰমানে ভৰিখন বাপা এখন ভৰি বল নাপাওঁ কিবা হৈছিল নেকি এতিয়া এক্সট্ৰা কৰিব লাগে পইচা পাতি লাগে না আজিকালিতো ডক্টৰ তাকে যাব নোৱাৰা সেইকাৰণে তোনাৰ তাকে আছো আৰু যোনি যি দিয়া এক্সট্ৰা কৰিব দিছে ডাক্তৰে এক্সট্ৰা কৰি পেলাই চাবা দিছি তাৰপিছতে এতিয়া পইচা নালাগব এক্সট্ৰা কৰিব লাগে নাই বুলি বোলে বহুত পইচা লাগে আৰু মেডিচিন লেখে কিবা ডাক্তৰে সেইকাৰণে এতিয়া মই ক'ত কি পাম ঘৰত বহি থাকিলেতো নহ'ব এতিয়া সহায় লাগে যি দে বাপা মই এতিয়া আছো আৰু তোনাৰ দাবী কৰিব নোৱাৰো দেচোন তোনাৰ যি দিয়ে তাকে ল'ব লাগিব কি কম এনেকে মোটামুটি এই আমাৰ দেখা নাই চাইকেলত ধান দি বান্ধাই আছে হয় বাপা মই যে বস্তু কৰি চলি আছো মইতো এই সেইটো নোৱাৰো তোনাৰ যদি চাইকেল মাৰি দিব পাৰিছে মইতো নোৱাৰো বাপা মই কথা কৈছিলোঁ চাইকেল মই মাছৰ পৰা নাই চব্জিৰ পৰা কৈছিলোঁ হাফ 50 টকাতে লৈ যায় পইচাও নাই আল্লাহ মংগল কৰক দে বাচা আল্লাহ ৰাখক আৰু দিব পৰা কৰক বুজা কি ল'ৰা ছোৱালী কি বাপাৰ মোৰ ল'ৰা এটা হয় নেকি দে ডাঙৰ মানুহ দে মই যাওঁ দে মই বেছি নকৰোঁ 2 ঘণ্টামান মাৰিব পাৰিলি দে যা আল্লাহ কি হৰে কি হৰে Oh no! ৰখচোন মাছে পাপা মোক আছোন হা মোক মাছে পাপা মাতিছে মানে এই মাত্ৰ তুমি লেংৰা মোৰ অকলাইন গেলা আৰু পইচাটো লোৱাৰ লগে লগে তুমি বাকি ৰাজধানী স্পীড তাৰমানে কি খোজকাঢ়ি আছিলোঁ হা খোজকাঢ়ি আছিলোঁ মই নিজে নিজ চকুৰে দেখা পালো এতিয়া তাৰমানে এইগিলা কি নাটক কৰি আছা হা বেটা হা তোৰ তাৰমানে এই স্বভাৱটোৱে বয়া কি হৰে পৰি গেলে উঠি যাওক কি হৰে ইমান ধুনীয়া চেহেৰা বৰ শক্তি আছে দেখোন দেখাত নকৰোঁ দাদা হা নকৰোঁ এই কাম কৰি আছা তাৰমানে ফ্ৰীতে পাই আছা তো বিনা কষ্ট একবাৰ 10 টকা 20 টকা কৰি দি থাকে তোমাৰ দাঁতত তেল লাগছে এনেকে খাই হা কি কৰিম এতিয়া আজিব নকৰোঁ দাদা এই তাক মাতো নেকি মাতো নাংগে দাদা নাংগে আপোনাৰ পইচাটো লওক পইচা নালাগে যি দিছো আৰু পইচা লৈ যা কিন্তু আৰু এই কাম নকৰবি নকৰোঁ দাদা অলপ কষ্ট কৰ কাম কৰ হ'ব দাদা ভালকৈ যদি কাম কৰা মোটামুটি আজিকালি 700-750 টকা হাজিৰা পায় মেহনত কৰা মেহনত কৰি কেনে চলা যা এতিয়া মই আৰু কি ক'ম আৰু একো নকওঁ হয় সুস্থ সবল দেহা যাতে এনেকুৱা তাৰমানে নানান ধৰণৰ বেমাৰ দি আৰু আল্লাই নেদা বেমাৰ এটা দি পেলাই যাতে এনেকুৱা মানুহ নকৰে আৰু আনৰ তাৰপৰা পইচা তাৰমানে মিছা কথা কৈ পেলাই পইচা যাতে নানায় আমি তাৰমানে আমাৰ ধৰ্মত
এনেকৈ পইচা আনিবতো নাপায় পালে বৰঞ্চ মানুহক সহায় কৰিব লাগে এনেকৈ যাতে পইচা নানে তাৰমানে আমি এই ভিডিঅ'টো এইটো কাৰণে কৰিলোঁ যাতে এনেকুৱা তাৰমানে মানুহৰ নিজৰ দেহাৰ অংগ এটা বেমাৰী বুলি কৈ পেলাই যাতে মানুহৰ তাৰপৰা এনেকৈ পইচা নানে আৰু কাৰণ এইটো বস্তু তাৰমানে আল্লাহ তাআলাই সহ্য নকৰে সেইকাৰণে পৰাপক্ষে কষ্ট কৰক কাম কৰক যদি অৱশেষত যদি নোৱাৰা হৈ যায় তেতিয়া বেলেগ কথা তেতিয়া সেই মানুহ গম পাব কাষৰ মানুহ গম পাব বা নিজেও গম পাব তেতিয়াই বেলেগ আৰু ভাল মানুহ এটাই অলপ নানান ধৰণৰ বেমাৰ থকা বুলি কয় কিবা থকা বুলি কৈ পেলাই যাতে মানুহৰ ঘৰে ঘৰে পইচা খুজি নুফুৰে সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ ভিডিঅ'টো যাতে সকলোৱে ভাল পায় কমেণ্ট লাইক শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজত আৰু দি থাকিম আমি ফেচবুক পেজটো ফ'ল' কৰি ফ'ল' কৰি থ'ব ফ'ল' কৰি